Hello, my viewers and my dear students. Today I am going to teach you another sentence how to translate from Assamese to English. The sentence is exclamatory sentence. মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক exclamatory sentenceৰ আৰু এটা পাৰ্ট exclamatory sentenceটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট অতি সহজ পদ্ধতিৰে ট্ৰান্সলেট কৰিব পাৰোঁ এই সম্পৰ্কে আজি মই ক'ম। ইতিমধ্যে assertive sentence, imperative sentence, interrogative sentence তিনিটা sentence কমপ্লিট হৈ গৈছে, operative sentence হৈ গৈছে, অকল মাত্ৰ বাকী আছে 5 নম্বৰ exclamatory sentence। এই exclamatory sentenceটো অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেকৈ ট্ৰান্সলেট কৰিব পাৰোঁ এইটো নিয়ম মই ধুনীয়াকৈ বুজাই দিম। এতিয়া exclamatory sentence আগত জানিব লাগিব exclamatory sentence কি? What is called exclamatory sentence? Exclamatory sentence. What is called exclamatory sentence? The sentence that denotes pleasure or cheer or joy, grief and strength. অর্থাৎ যেটো সেন্টেন্সে আনন্দ, উল্লাস, দুঃখ, বেদনা আৰু আচৰিত বা আশ্চৰ্য প্ৰকাশ কৰে সেই সেন্টেন্সটোক এক্সক্লেমেটৰী সেন্টেন্স বোলে। অৰ্থাৎ এই সেন্টেন্সৰ জৰিয়তে আমি অসমীয়াত কৈছো আনন্দ, উল্লাস, ইংৰাজী হ'ব কি জয় or cheer, দুঃখ, বেদনা, sorrow or grief, and আশ্চর্য বা আচৰিত, strange or wonder এইখিনি বস্তু প্ৰকাশ কৰে। যেটো সেন্টেন্সে আনন্দ, উল্লাস, ইংৰাজীত ক'ব জয় or cheer বা ডিলাইট, দুঃখ, বেদনা, ইংৰাজীত sorrow or grief, আশ্চৰ্য বা আচৰিত, ইংৰাজীত strange বা wonder এইকেইটা বস্তু যেটো সেন্টেন্সৰ জৰিয়তে প্ৰকাশ কৰা হয় সেই সেন্টেন্সটোকে এক্সক্লেমেটৰী সেন্টেন্স। অৰ্থাৎ যি সেন্টেন্সৰ জৰিয়তে মনৰ আবেগ প্ৰকাশ কৰোঁ সেই আবেগৰ ভিতৰত এই তিনিটা পাৰ্ট থাকে। মনৰ আবেগ হয়তো মনৰ ভিতৰৰ দুখ, বেদনা বা আনন্দ, উল্লাস, আশ্চৰ্য এই গোটেইখিনি বস্তুক আবেগ বুলি কয়। যি সেন্টেন্সে মনৰ আবেগ অর্থাৎ আনন্দ, উল্লাস, দুঃখ, বেদনা, আশ্চর্য বা আচৰিত এই তিনিটা বস্তু প্ৰকাশ কৰে ইয়াকে এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয়। এই এক্সক্লেমেটৰী সেন্টেন্সৰ ফৰ্মেশন গঠন প্ৰণালী অসমীয়া বাক্য এটা কেনেকৈ ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ইয়াৰ কাৰণে যেটো এক্সক্লেমেটৰী সেন্টেন্সৰ গঠন প্ৰণালী ফৰ্মেশন এইটো টু টাইপস, দুই ধৰণৰ হয়। এটা হৈছে আনন্দ বা দুঃখ প্ৰকাশ কৰিলে আনন্দ বা দুঃখ প্ৰকাশ কৰিলে ইয়াৰ ফৰ্মেশনটো এক ধৰণৰ হ'ব, যেটো হৈছে exclamatory word, comma, next subject, next verb, next others, sign of exclamation। এই sign of exclamation যদি নিদিওঁ তেতিয়াহ'লে সেন্টেন্সটো টোটালি ভুল হ'ব, অশুদ্ধ হ'ব। এই সাইন অফ এক্সক্লেমেশনটো এক্সক্লেমেটৰী ওয়ার্ডৰ পিছত দিব পাৰোঁ। যদি ইয়াতে যদি সাইন অফ এক্সক্লেমেশন যদি দিওঁ তেতিয়াহ'লে শেষত ফুল ষ্টপ দিব লাগিব সেন্টেন্সটো, আৰু যদি ইয়াতে সাইন অফ এক্সক্লেমেশন নিদিওঁ তেতিয়াহ'লে কমা দিব লাগিব, একেবাৰে শেষত সাইন অফ এক্সক্লেমেশন দিব লাগিব। মুঠতে সাইন অফ এক্সক্লেমেশন মাষ্ট বি পুট ইন দ্য সেন্টেন্স। ইট ক্যান বি বিফোর or after exclamatory word or at last, যিকোনো জায়গাত দিব লাগিব এক্সক্লেমেটৰী সাইন অফ এক্সক্লেমেশনটো। এতিয়া আৰু কিছুমান শব্দ আমি জানিব লাগিব এক্সক্লেমেটৰী ওয়ার্ড। এই এক্সক্লেমেটৰী ওয়ার্ড বৰ কি এইখিনি আমি জানিব লাগিব। তেতিয়া হয়তো
সেন্টেন্সটো বনোৱাত আমাৰ কাৰণে সহজ হ'ব। এক্সক্লেমেটৰী ৱৰ্ডছ এইখিনি হৈছে ব্ৰেভো বা হুৰৰা, ইয়াক আনন্দ প্ৰকাশ কৰাতে ব্যৱহাৰ কৰা হয়। আনন্দ প্ৰকাশ কৰে। ইয়াৰ অৰ্থ হৈছে বাহ বাহ, ব্ৰেভো বা হুৰৰা, আনন্দ প্ৰকাশ কৰাৰ কাৰণে এই শব্দ দুটা। আৰু দুখ প্ৰকাশ কৰাৰ কাৰণে এলাছ, এলাছ দুখ প্ৰকাশ কৰাৰ কাৰণে। ইয়াৰ অৰ্থ হৈছে হাই, সমনীয়া কৰা, দুখ প্ৰকাশ কৰা। আৰু আশ্চৰ্য প্ৰকাশ কৰাৰ কাৰণে আমি দুটা শব্দ ইউজ কৰিব পাৰোঁ। আচৰিত প্ৰকাশ কৰাৰ কাৰণে আশ্চৰ্য বা আচৰিত প্ৰকাশ কৰাৰ কাৰণে শব্দ দুটা হল, এটা হচ্ছে হোয়াট এ নাইবা হাউ, হোয়াট এ বা হাউ। এক্সক্লেমেটৰী সেন্টেন্সত আশ্চৰ্য বা আচৰিত প্ৰকাশ কৰিব লগা দুটা শব্দ হৈছে হোৱাট এ নাইবা হাউ। কেতিয়াবা দুখ প্ৰকাশ কৰা, দুখ প্ৰকাশ কৰাৰ কাৰণে ঘৃণা প্ৰকাশ কৰাৰ কাৰণে কিছুমান এক্সক্লেমেটৰী ৱৰ্ড ইউজ কৰা হয়। ঘৃণা প্ৰকাশ কৰাৰ কাৰণে ঘৃণা প্ৰকাশ কৰা শব্দ ও, যাৰ অৰ্থ চি চি। সাধাৰণতে কিবা ঘৃণ লাগিলে চি চি বুলি এটা শব্দ কওঁ, সেই শব্দটোৰ ইংৰাজী হৈছে পো। এইকেইটা হৈছে এক্সক্লেমেটৰী ৱৰ্ড। এতিয়া সেন্টেন্সটোত কি প্ৰকাশ কৰিছে, আনন্দ প্ৰকাশ কৰিছে নে দুখ প্ৰকাশ কৰিছে, এইটো নিশ্চয় সেন্টেন্সত ধুনীয়াকৈ প্ৰকাশ পায়। সেই অনুযায়ী যিটো ফৰ্মেশ্যন দেখুওৱা গৈছিল, সৰ্বপ্ৰথম হ'ব এক্সক্লেমেটৰী ৱৰ্ড, নেক্সট হ'ব সাবজেক্ট, তাৰপিছত ভাৰ্ব, নেক্সট আদাৰ্ছ। এতিয়া দেখা যায় মেক্সিমাম ক্ষেত্ৰত এক্সক্লেমেটৰী সেন্টেন্সৰ ভাৰ্বটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বেছি বহা দেখা যায়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এইবিলাক ফিউচাৰ বা পাষ্ট টেন্সত সাধাৰণতে নহয়। প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডিফিনিট এণ্ড প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বেছি হয়। এতিয়া হৰ্ষ উল্লাস কৰা বা আনন্দ প্ৰকাশ কৰাৰ কাৰণে মই এটা উদাহৰণ দিছোঁ। বা আমাৰ দলটোৱে ট্ৰফি দখল কৰিছে। যিটো এই সেন্টেন্সটো এতিয়া যদি সাইন অফ এক্সক্লেমেশ্যনটো ইয়াতে যদি দিলেহেঁতেন, যেনিবা ইয়াতে সাইন অফ এক্সক্লেমেশ্যন দিলেও তেতিয়াহ'লে ইয়াতে দাঁড়ি হ'লেহেঁতেন। এই সেন্টেন্সটো ডেফিনেটলি আনন্দ প্ৰকাশ কৰা। গতিকে আনন্দ প্ৰকাশ কৰাৰ কাৰণে যিটো ফৰ্মেশ্যন মই দিছোঁ সেই ফৰ্মেশ্যন মতে হ'ব। এতিয়া বাঁহপানী ইংৰাজীত মই কৈ দিছোঁ কি লিখিব লাগিব, হুৰৰা, হুৰৰা বা ব্ৰেভো যিকোনো এটা দিলে হ'ল। নেক্সট আহিব কি সাবজেক্ট। সাবজেক্ট হৈছে কি, সাবজেক্ট ধৰাৰ কাৰণে কি পদ্ধতি দিছিল, ভাৰ্বটোক প্ৰশ্ন কৰিলে, ভাৰ্বটো ক্ৰিয়াটো কোনে সমাপ্ত কৰিছে, দখল কৰা। দখল কৰাটো কোন ক্ৰিয়াটো কোনে কৰিছে, আমাৰ দলটোৱে। সাবজেক্ট হ'ব আৱাৰ টিম, হুৰৰা আৱাৰ টিম। তাৰপিছত ভাৰ্ব দিব লাগিব দখল কৰা।
has earned বা gained, বা captured, দখল কৰিছে কি ট্ৰফি, দা ট্ৰফি বা award, the trophy or award. এইটো আমাৰ এক্সক্লেমেটৰী সেন্টেন্স, যে আনন্দ প্ৰকাশ কৰা। ঠিক তেনেকুৱা আমাৰ আৰু এটা সেন্টেন্স যে দুখ প্ৰকাশ কৰা, যিটো সেন্টেন্সে দুখ প্ৰকাশ কৰিছে। দুখ প্ৰকাশ কৰা, দুখ প্ৰকাশ কৰাত সদায় হাই থাকে, হাই। হাই মোৰ সৰ্বস্ব শেষ, এই সেন্টেন্সটো। এক্সক্লেমেটৰী ওয়ার্ড, দ্যাট সাবজেক্ট, এলাস এইটো আই এম আনডান, মোৰ সৰ্বস্ব শেষ, মোৰ সৰ্বনাশ, এলাস আই এম আনডান, এইখিনি মোৰ সৰ্বশেষ যায়। এইটো নাইবা আৰু এটা উদাহৰণ, হাই মোৰ সহায় কৰতা কোনো নাই, হাই মোক সহায় কৰতা কোনো নাই, এই সেন্টেন্সটো অলপ ডাঙৰ সেন্টেন্সে। এলাস মোক সহায় কৰতা কোনো নাই, there is no one to help me, there is no one to help me, I have none to help. Now by sentence to alas I have none to help, I have none to help, এনেকৈ লিখিব পাৰো। যেখানে এইটো পারমিশন মতে গৈছে, এইটো তাৰ শর্ট ফর্মত গৈছে। এইখিনি হল আনন্দ বা দুখ প্ৰকাশ কৰা সেন্টেন্সৰ ট্ৰান্সলেশন কৰাৰ পদ্ধতি। এতিয়া এক্সক্লেমেটৰী সেন্টেন্সৰ আৰু এটা পাৰ্ট বাকি থাকিল, সেইটো হৈছে কি আশ্চৰ্য প্ৰকাশ কৰা। আশ্চর্য প্রকাশ করা, আশ্চর্য প্রকাশ করা। ইয়ার ফরমেশনটা হচ্ছে সর্বপ্রথম হব হোয়াট এ নাইবা হাউ। ইয়ার অর্থ কি যে, এর অর্থ কিমান যে, একই বস্তু, কি যে বা কিমান যে। নেক্সট অ্যাডজেক্টিভ, অ্যাডজেক্টিভের পিছত আহিব সাবজেক্ট, ভার্ব, আদার্স। What, a, how, next adjective, next subject, verb, others. এইটো এই ফরমেশনটো হৈছে আশ্চর্য বা আচৰিত প্ৰকাশ কৰা। ইয়াক হয়তো কি যে বা কিমান যে এই শব্দ দুটাৰে প্ৰকাশ কৰা হয়। ট্ৰান্সলেশনৰ কাৰণে
তাইৰ দেউতা কিমান যে দয়ালু এই বাক্যটো আচাৰ্য প্ৰকাশ কৰিছে এই সেন্টেন্সটোক এই ফৰ্মুলাত এইটো ফৰ্মেশ্যনত ট্ৰান্সলেট কৰিব পাৰি ট্ৰান্সলেট কৰিলে কি হ'ব যে প্ৰথমতে হোৱাট এ দিব লাগিব নহ'লে হাউ দিব লাগিব ইয়াতে কিমান যে আছে গতিকে হাউ দিলে বেছি ভাল হয় হোৱাট এ দিলে যে অশুদ্ধ সেইটো নহয় কিন্তু হাউ ইয়াৰ পিছত আহিব কি এডজেক্টিভ আটাইতকৈ ডাঙৰ বস্তু হৈছে এই সেন্টেন্সটোৰ এডজেক্টিভটো বিচাৰি উলিয়াব লাগিব এডজেক্টিভ এতিয়া এডজেক্টিভনো কি এডজেক্টিভ শব্দটো কি যাক অসমীয়াত কি কোৱা হয় বিশেষণ যে নাউনৰ দক গুণ যিটো পদে প্ৰকাশ কৰে সেই শব্দটোক এডজেক্টিভ বুলি কোৱা বা সেই পদক এডজেক্টিভ বুলি কোৱা হয় এতিয়া সেন্টেন্সটোৰ ভিতৰত সৰু ডাঙৰ ভাল বেয়া ওখ চাপৰ ৰঙা নীলা কলা বগা ইত্যাদি এই যে এটা গুণ নাউনৰ প্ৰকাশ কৰা শব্দটো কোনটো আছে নিশ্চয় দেখা যায় কি দয়ালু দয়ালুৰ ইংৰাজী কাইণ্ড এইটো হ'লে এডজেক্টিভ হাউ কাইণ্ড নেক্সট আহিব কি সাবজেক্ট সাবজেক্ট কি এই দয়ালু ব্যক্তিজন কোন তাইৰ দেউতা হার ফাদার শেষত আহিব কি ভাৰ্ব ভাৰ্ব নিশ্চয় তাইৰ দেউতা কিমান যে দয়ালু এটাও নাই আলটিমেটলি ইজ ভাৰ্বটো উজ্জ্ব হৈছে এই সম্পৰ্কে এদিন কোৱা হৈছিল ধুনীয়াকৈ বুজাই দিছিলে এম ইজাৰৰ ব্যৱহাৰটো ইয়াতে ইজ মেইন ভাৰ্বটো উজ্জ্ব হৈ আছে হাউ কাইণ্ড হাৰ ফাদাৰ ইজ হাউ কাইণ্ড হাৰ ফাদাৰ ইজ সেন্টেন্সটো এক্সক্লেমেটৰীলৈ এক্সক্লেমেটৰী সেন্টেন্সটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট হৈ যায় এইখিনি আছিল আমাৰ সেন্টেন্সৰ ইনিচিয়েল পাৰ্ট যে অসমীয়া বাক্য কেনেকৈ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ পাঁচটা সেন্টেন্স একৰ্ডিং টু ষ্ট্ৰাকচাৰ তিনিটা একৰ্ডিং টু পাৰ্পছ পাঁচটা এই পাঁচটা এছাৰ্টিভ ইম্পাৰেটিভ ইণ্টাৰোগেটিভ এক্সক্লেমেটৰী এণ্ড অপটেটিভ এই গোটেইকেইটা সেন্টেন্স ফৰ্মেশ্যন উদাহৰণ সহ মই বুজাই দিলোঁ আশা কৰিছোঁ বা মই ভাবিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিছুমান বস্তু নোট কৰি লৈছা এতিয়া নেক্সট ক্লাছত মই এই সেন্টেন্স সম্পৰ্কে আৰু বহুতখিনি জানিব লগা আছে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স এটা বাক্যৰ পৰা অন্য এটা বাক্যলৈ ৰূপান্তৰ কৰা এছাৰ্টিভ টু ইণ্টাৰগেটিভ বা ইম্পাৰেটিভ এক্সক্লেমেটৰী আৰু গোটেইকেইটা সেন্টেন্সৰ আৰু দুটা পাৰ্ট আছে এফাৰ্মেটিভ আৰু নেগেটিভ এফাৰ্মেটিভ টু নেগেটিভ নেগেটিভ টু এফাৰ্মেটিভ চেঞ্জ কৰিব পাৰোঁ কিন্তু ইয়াৰ ভিতৰত আৰু কিছুমান আছে উইথাউট চেঞ্জিং মিনিং ইণ্টাৰচেঞ্জ গতিকে ইত্যাদি ইত্যাদি আৰু এই সেন্টেন্স সম্পৰ্কে আমি জানিবলগীয়া আৰু বহুখিনি কথা আছে আশা কৰোঁ গোটেইখিনি কথা যদি খৰচা মাৰি আলোচনা কৰা হয় বা ল'ৰা ছোৱালীৰ কাৰণ আগত যদি দাঙি ধৰা হয় নিশ্চয় আমাৰ ল'ৰা ছোৱালীসকল বা ছাত্ৰ ছাত্ৰীসকল বহুখিনি উপকৃত হ'ব নেক্সট ক্লাছত মই ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স এই পাৰ্টৰ বিষয়ে মই আলোচনা কৰিম মানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে নেক্সট ক্লাছত মই ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স শিকাম দিছ ইজ দ্য এণ্ড অফ মাই ক্লাছ চি ইউ নেক্সট ধন্যবাদ জনাইছোঁ ভিডিঅ'খন চোৱাৰ বাবে আৰু দিনটো শুভ হোৱাৰ কামনা কৰিছোঁ যদি ভিডিঅ'খন ভাল লাগিছে তেন্তে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকন বাটনটো টিপি দিবা যাতে তুমি পৰৱৰ্তী ভিডিঅ'সমূহ সকলোৰ আগত পোৱা এই বুলি কৈ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ থেংক ইউ